এয়া দেখিলেনে মোৰ নাইট ক্ৰীমটো ধুনীয়াকৈ প্ৰস্তুত হৈ গ'ল আৰু কি ধুনীয়া ক্ৰীম ফৰ্মত প্ৰস্তুত হৈছে চাওকচোন। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ গীতালি কলিতা ভ্লগ চেনেলটিলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু যোনসকলে মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই এই চেনেলটোতে দিয়া আছে, গৈ পিনে চাই ল'ব। আৰু বহুত বেছি ভিডিঅ' দিয়া নাই, কেইটামান ভিডিঅ'ই দিয়া আছে আৰু যোনকেইটা ভিডিঅ' দিয়া আছে সেই গোটেইকেইটা আপোনালোক সকলোৰে বাবে হেল্পফুল ভিডিঅ'ই হয়। তো যিসকলে চোৱা নাই এবাৰ গৈ পিনে চাই ল'ব। আৰু আজিও মই তেনেকুৱা ধৰণৰ এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰতে ভিডিঅ'টো বনাবলৈ গৈ আছোঁ, যাৰ দ্বাৰা আপোনালোক সকলোৰে বহুত বেছি পৰিমাণে লাভ হ'ব। আৰু তো আপোনালোকে থাম্বনেইল, টাইটেল লগতে ইন্ট্ৰ'টো দেখি গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তো ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ ডিটেইলছত সকলোবোৰ বুজিবলৈ পাৰিব। তো আপোনালোকে যদিও গমেই পালে আজিৰ টপিকটো কিহৰ ওপৰত হ'বলৈ গৈ আছে, তথাপি মই ভাবিলোঁ আজিৰ টপিকটোৰ ওপৰত মই আপোনালোকক অকণমান বুজাই পিনে কওঁ। তো আজিৰ টপিকটো হৈছে ঘৰুৱা পদ্ধতিত আমি কেনেধৰণে এটা নাইট ক্ৰীম প্ৰস্তুত কৰিব পাৰোঁ। কাৰণ নাইট ক্ৰীমটো আমাৰ স্কিন কেয়াৰৰ এটা পাৰ্ট, ডে ক্ৰীমটো আমাৰ যেনেকৈ স্কিন কেয়াৰৰ পাৰ্ট, নাইট ক্ৰীমো এটা আমাৰ স্কিন কেয়াৰৰ পাৰ্ট। আৰু নাইট ক্ৰীমে গোটেই ৰাতিটোৰ ভিতৰতে আমাৰ স্কিনখন ডেভেলপ হোৱাত বহুত বেছি পৰিমাণে সহায় কৰে। আৰু নাইট ক্ৰীমে বয়সৰ চাপ নপৰিবৰ কাৰণে বহুত বেছি সহায় কৰে। তো আমি যদি বজাৰত এটা নাইট ক্ৰীম কিনিবলৈ যাওঁ, সেই নাইট ক্ৰীমটো বহুত বেছি পইচা খৰচ কৰি পিনে আমি কিনি আনিব লগা হয়। আৰু ঘৰত যদি এজন মানুহে আমি এটা নাইট ক্ৰীম কিনি আনো, ঘৰৰ যিমানখিনি সদস্য থাকে গোটেইখিনি আমি ইউজ কৰিব নোৱাৰোঁ, কাৰণ স্কিন লৈ নাইট ক্ৰীমখিনি বেলেগ বেলেগ হয়, সকলোৰে স্কিনৰ লগত নিমিলিবও পাৰে। তো মই আজি যোনটো ৰেমেডি আপোনালোকৰ বাবে লৈ আনিছোঁ সেই ৰেমেডিটো অল স্কিন টাইপ হয়। আপোনালোকৰ ঘৰৰ যদি এজন মানুহেও সেই নাইট ক্ৰীমটো প্ৰস্তুত কৰে ঘৰতে, তেতিয়াহ'লে ঘৰৰ যিমানখিনি সদস্য আছে গোটেইখিনিয়ে ব্যৱহাৰ কৰিব পাৰিব। তো তাৰ কাৰণে আমাক বহুত বেছি বস্তুৰ দৰকাৰ নহয়, মাত্ৰ 3 বিধ বস্তুৰে আমি এটা ঘৰতে নাইট ক্ৰীম প্ৰস্তুত কৰিব পাৰোঁ একেবাৰে কম খৰচতে। তো পলম নকৰি বলকচোন আমাক কি বস্তু দৰকাৰ হয়। তো প্ৰথমতে আপোনালোকক মই দেখাই লওঁ। এয়া ক্ৰীমখিনি প্ৰস্তুত কৰিবলৈ মই এটা বাতি লৈ লৈছোঁ আৰু এইফালে লৈ লৈছোঁ এল'ভেৰা জেল। মই এল'ভেৰা জেল হিমালয়াৰ লৈছোঁ, আপোনালোকে যিকোনো ব্ৰেণ্ডৰে এল'ভেৰা জেল লৈ ল'ব পাৰে। আৰু এইফালে লৈ লৈছোঁ ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলৰ কথাটো ক'বই নালাগে, আপোনালোক সকলোৱে গম পায় স্কিনৰ কাৰণে কিমান বেছি উপকাৰী হয়। আৰু এইফালে লৈ লৈছোঁ গ্লিচাৰিন, যোনটোৱে আমাৰ স্কিনখন স্মুথ কৰাত সহায় কৰিব আৰু লগতে বহুত বেছি পৰিমাণে স্কিনখন গ্ল' কৰাত সহায় কৰে গ্লিচাৰিনে। তো আমি গ্লিচাৰিন লৈ লৈছোঁ আৰু আজি এই 3 বিধ বস্তুৰে মই এটা ঘৰত নাইট ক্ৰীম প্ৰস্তুত কৰিম। এয়া মই প্ৰথমতে এল'ভেৰা জেল অকণমান উলিয়াই লৈছোঁ আৰু মই যিহেতু কম পৰিমাণত বনাম সেইকাৰণে মই আধা চামুচমান হ'ব চাগে সিমানটো এল'ভেৰা জেল উলিয়াই লৈছোঁ। আপোনালোকে যদি বেছিকৈ বনায় বেছিকৈ উলিয়াই ল'ব। আৰু এইফালে এটা ভিটামিন ই কেপচুল লৈ লৈছোঁ, তাক মই কাটি লৈছোঁ। কাটি পেলাই যোনখিনি জেল আছে সেই জেলখিনি মই এল'ভেৰা জেলৰ ওপৰত ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু তাৰপিছত দিব লাগিব গ্লিচাৰিন। গ্লিচাৰিন 2 বা 3 ড্ৰপমান দিব লাগিব, তাতকৈ বেছি দিব নালাগে, কাৰণ তাতকৈ বেছি দিলে আমাৰ ক্ৰীমখিনি প্ৰস্তুত কৰাত অকণমান অসুবিধা হ'ব। মই 3 ড্ৰপমান দি দিছোঁ আৰু দি পেলাই এনেকৈ ধুনীয়াকৈ গোটেইখিনি আমি এনেকৈ মিক্স কৰিব লাগিব। আৰু কিছু দেৰি আমি এনেকৈ মিক্স কৰি থাকিব লাগিব যেতিয়ালৈকে গোটেইখিনি প্ৰডাক্ট আমাৰ ক্ৰীম ফৰ্ম হৈ নাযায়, কাৰণ ক্ৰীম ফৰ্ম নোহোৱালৈকে আমি এনেকৈ মিক্স কৰি থাকিবই লাগিব। মোৰ ক্ৰীম ফৰ্ম অকণমান হৈছে, তথাপি মই আৰু অকণমান মিক্স কৰিছোঁ। এয়া মোৰ ক্ৰীম ফৰ্ম টাইপ হৈছে যদিও মোৰ লাগিছে আৰু অকণমান মিক্স কৰিব যেন লাগিব। তো মই আৰু অকণমান মিক্স কৰি লৈছোঁ। আৰু এনেকুৱা নোহোৱালৈকে আপোনালোকে পূৰা ধুনীয়াকৈ মিক্স কৰি থাকিব। আৰু দেখিছেনে ই ধুনীয়াকৈ ক্ৰীম টাইপ হৈ গ'ল। এয়া দেখিলেনে মোৰ নাইট ক্ৰীমটো ধুনীয়াকৈ প্ৰস্তুত হৈ গ'ল আৰু কি ধুনীয়া ক্ৰীম ফৰ্মত প্ৰস্তুত হৈছে চাওকচোন। আৰু আপোনালোকে ইয়াক ষ্টক কৰি ৰাখিবও পাৰে, এনেকৈ বনাই পেলাই টেমা এটাৰ ভিতৰত ভৰাই থৈ পিনে ডেইলি ইউজ কৰিব পাৰিব। আৰু আপোনালোকক দেখাবৰ কাৰণে মই অকণমান এনেই দেখাইছোঁ বনাই পিনে কেনেকৈ বনাব। তো এইখিনি এতিয়া মই মুখত এপ্লাই কৰি পেলাই আপোনালোকক দেখুৱাম কেনেকৈ এপ্লাই কৰিব লাগে। তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। তো প্ৰথমতে আপোনালোকে মুখখন ধুনীয়াকৈ ক্লিন কৰি ল'ব, কাৰণ শোৱাৰ সময়ত আমাৰ মুখখন ক্লিন কৰি লোৱাটো বহুত বেছিয়ে দৰকাৰী। আৰু যিকোনো ক্ৰীম ঘঁহাৰ আগতে আমি মুখখন ক্লিন কৰি ল'বই লাগে। আৰু ধুনীয়াকৈ ফেচ ৱাছেৰে আপোনালোকে মুখখন ক্লিন কৰি ল'ব। তাৰপিছত আমি বেছি ইউজ কৰিব নালাগে, অকণমান কম পৰিমাণতে আমি এই ক্ৰীমটো ইউজ কৰিম, কাৰণ যিহেতুকে ইয়াতে গ্লিচাৰিন দিয়া আছে, গ্লিচাৰিনে অকণমান মুখখন আঠা ভাৱ এটা আনে। গতিকে আমি বেছি ইউজ নকৰোঁ, অকণমানেই ইউজ কৰিব লাগিব। আৰু ইয়াৰে মই অকণমান এনেকৈ লৈছোঁ, লৈ পেলাই ইয়াতে ডট কৰি পেলাই গোটেই মুখত এনেকৈ লগাইছোঁ। তাৰপিছত আমি এইটো কি কৰিব লাগিব, এনেকৈ ধুনীয়াকৈ মাছাজ কৰি ওপৰৰ পিনে আমি ইয়াক ধুনীয়াকৈ মাছাজ কৰি বহাব লাগিব।
মানে এনেকৈ আমি কোনোদিন ক্ৰীম ইউজ কৰিব নালাগে, ডে হওক নাইটে হওক এনেকৈ মুখৰ ইউজ কৰিব নালাগে, কাৰণ তেতিয়া কি হয় বয়সৰ চাপটো আমাৰ সোনকালে পৰাৰ চান্স থাকে আৰু ঠাইৰ বস্তুখিনি ঠাইতে নাথাকি পেলাই ওলমি পৰাৰ চান্স থাকে। তো আমি সদায় কি কৰিব লাগে, ওপৰৰ ফালে আমি এনেকৈ মাছাজ কৰিব লাগে। আৰু এইটো ক্ৰীমো আমি এনেকৈ ধুনীয়াকৈ ওপৰৰ ফালে এনেকৈ আমি মাছাজ কৰিম। এইটো আমি অকণমান দেৰি মাছাজ কৰিম, কৰি পেলাই আমি ইয়াক হোল নাইটৰ কাৰণে ৰাখি থৈ দিম। এইটো একেবাৰে কিন্তু শোৱাৰ সময়তহে কৰিব, মানে যেতিয়া আপোনালোকৰ কাম চামখিনি গোটেইখিনি হৈ যায় শুবৰ হ'ব তেতিয়া মুখ চুখ ধুই আহি পেলাইহে আপোনালোকে এইটো এপ্লাই কৰিব, কাৰণ নাইট ক্ৰীমবোৰ সাধাৰণতে সেনেকৈয়ে এপ্লাই কৰা হয়। তো এনেকৈ ধুনীয়াকৈ মোৰ হৈ গ'ল এইটো এপ্লাই কৰা। তো এনেকৈ আপোনালোকে এপ্লাই কৰি পেলাই গোটেই ৰাতিটো আপোনালোকে এনেকৈ থৈ দিব আৰু ৰাতিপুৱাই উঠি পেলাই ইয়াক আপোনালোকে ফেচ ৱাছেৰে ধুনীয়াকৈ ক্লিন কৰি দিব। আৰু ফেচ ৱাছেৰে ক্লিন কৰাৰ পিছত মুখখন চাব, আপোনাৰ আজি ইউজ কৰিলে অকণমান হ'লেও আপোনালোকে ৰিজাল্ট পাব, গম পাব, এদিনতে অকণমান হ'লেও গম পাব স্কিনটো কেনেকুৱা চফ্ট লাগে। আৰু লগোৱাৰ লগে লগেই গম পায়, কিন্তু অকণমান লগালে অকণ চিপ মানে এটা হেৰি হৈ থাকে, মানে আঠা টাইপৰ, কাৰণ গ্লিচাৰিন আৰু ভিটামিন ই টেবলেটো আছে আৰু যিহেতুকে আমাৰ এল'ভেৰা জেলো আছে। তো সেইকাৰণে চিপ অকণমান লাগি ধৰা যেন পায়, কিন্তু যেতিয়া ধুই দিব ৰাতিপুৱা বহুত ধুনীয়া ৰিজাল্টে পোৱা যায়। তো আপোনালোকে এনেকৈ ইউজ কৰি চাবচোন, এমাহমান ইউজ কৰিলেহে তাৰ ৰিজাল্টটো আপোনালোকে ভালদৰে পাব। আৰু এই যোনটো নাইট ক্ৰীম আপোনালোকে পুৰুষ আৰু মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু 20 বছৰৰ ওপৰখিনিহে ব্যৱহাৰ কৰিব নাইট ক্ৰীমসমূহ। 20 বছৰৰ তলত আমাৰ যিকোনো ব্ৰেণ্ডৰ নাইট ক্ৰীম হ'লেও আমি ইউজ কৰিব নালাগে, কাৰণ 20 বছৰৰ তলত আমাৰ স্কিনবোৰ সাধাৰণতে ঠিকে থাকে, 20 বছৰ ওপৰতহে আমাৰ স্কিনৰ প্ৰব্লেমবোৰ দেখা দিবলৈ আৰম্ভ কৰে। তো নাইট ক্ৰীম সাধাৰণতে আমি 20 বছৰ ওপৰখিনিহে ব্যৱহাৰ কৰিব লাগে। তো যদিহে আজি ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা লাভ হোৱা বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত যোনটো বেল আইকন দেখিব তাৰ নটিফিকেশ্যনটো অল কৰি থৈ দিব, যাৰ ফলত মই দিয়া আপডেটসমূহ সকলোতকৈ আগতে আপোনালোকে চাবলৈ পাৰিব। তো আজি ভিডিঅ'টো ইমানেই, আৰু নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ।